চুলে আসাম ইউটিউব আৰু ফেচবুক পেজলৈ সকলোকে স্বাগতম জনাইছো। মই চুলেমানে। আজি কথা পাতিম 23 নং চেঙা বিধানসভা সমষ্টিৰ কিমানজন প্ৰাৰ্থীয়ে অৱতীৰ্ণ কৰিছে নিৰ্বাচন খেলিব, এই প্ৰাৰ্থীগৰাকীৰ নাম কি, দেউতাকৰ নাম কি, বয়স কিমান, তেখেতৰ ঠিকনা, সকলো তথ্য দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সকলোকে শেষলৈকে চাই থাকক। তো 1 নম্বৰত এজন প্ৰাৰ্থীৰ নাম কৈ আছো, আফতাবুৰ আলী খান। দেউতাকৰ নাম প্ৰাক্তন বিধায়ক মৰহুম লিয়াকত আলী খান। তেখেতে নিৰ্দলীয় পদৰ প্ৰাৰ্থী, বয়স 26, গাঁওখনৰ নাম ফুলবাৰী, পোষ্ট অফিচ গমা ফুলবাৰী, পুলিচ ষ্টেচন তাৰাবাৰী, ডিষ্ট্ৰিক্ট বৰপেটা। তেখেতৰ প্ৰতীক চিহ্ন হ'ল টিবি, আফতাবুৰ আলী খান। 2 নম্বৰত আশ্ৰাফুল হুছেইন। দেউতাকৰ নাম জাকিৰ হুছেইন, বয়স 32, AIUDF দলৰ মনোনীত প্ৰাৰ্থী, প্ৰতীক চিহ্ন তলাচাবি। তেখেতৰ গাঁওখনৰ নাম হৰিপুৰ, পোষ্ট অফিচ গমাফুলবাৰী, পুলিচ ষ্টেচন তাৰাবাৰী, ডিষ্ট্ৰিক্ট বৰপেটা। 3 নম্বৰত কথা পাতিম সাদ্দাম হুছেইন। দেউতাকৰ নাম চান মাহমুদ, বয়স 31, ভিলেজ মানাকুচি হাজো কুলহাটী, পোষ্ট অফিচ বৰমবুল পিয়াজ হাজো, ডিষ্ট্ৰিক্ট কামৰূপ। তেখেতৰ প্ৰতীক চিহ্ন হ'ল হাতী। তেখেতে অগপ দলৰ মনোনীত প্ৰাৰ্থী। 4 নম্বৰত আব্দুল ৰহিম আহমেদ। দেউতাকৰ নাম মৰহুম ৰুমেজউদ্দিন আহমেদ, বয়স 43, ভিলেজ গান্ধাৰীপাৰা, পোষ্ট অফিচ মেছপাৰা, পুলিচ ষ্টেচন বৰপেটা ৰোড, ডিষ্ট্ৰিক্ট বৰপেটা। 5 নম্বৰত আব্দুল ৰহমান। দেউতাকৰ নাম আব্দুল কালাম, বয়স 35 বছৰ, গাঁওখনৰ নাম আমিনগাঁও, নুমলী জিলা, পোষ্ট অফিচ আমিনগাঁও, পুলিচ থানা চাংচাৰী, জিলা কামৰূপ। তেখেতে নিৰ্দলীয় পদৰ প্ৰাৰ্থী, প্ৰতীক চিহ্ন হ'ল প্ৰেছাৰ কুকাৰ। 6 নম্বৰত কথা পাতিম জহিৰুল ইছলাম। দেউতাকৰ নাম টকি মাহমুদ, বয়স 47, গাঁওখনৰ নাম জংগল ব্লক 2 নম্বৰ ভালুকডুবি, জিলা গোৱালপাৰা। তেখেতে ছ'চিয়েলিষ্ট ইউনাইটেড চেণ্টাৰ অফ দলৰ পৰা মনোনীত প্ৰাৰ্থী। তো যদি মোৰ ভিডিঅ' চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যদি ইউটিউবত চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি মোৰ লগত বন্ধুত্ব কৰিব বিচাৰে, কাইণ্ডলি মোৰ ফেচবুক পেজটো ফ'ল' কৰিব। নেক্সট টাইম আৰু ভিডিঅ' লৈ আহিম। মন্দা সমষ্টিৰ পৰা কেইজন প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছে, নাম কি, বয়স কি, সকলো তথ্য দিবৰ কাৰণে চেষ্টা কৰিম। আৰু পাকা বেতবাৰীৰ সকলো তথ্য দিবৰ কাৰণে চেষ্টা কৰিম। নেক্সট ভিডিঅ'ত লগ পাম। সকলোৰে দীৰ্ঘায়ু কামনা কৰি এইটো ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। জয় আই অসম।